আছানে? মই ৰাজীৱুল কৈ আছো। মই তোমাক বহুত ভাল পাওঁ। মই তোমাক কিয় বুজাব নোৱাৰো যে মই তোমাক কিমান ভাল পাওঁ। তুমি নুবুজা কিয়? মই তোমাক পাগলৰ দৰে ভাল পাওঁ। আজি মই অনেক বেছি অসুস্থ, কিয়নো মই তোমাক আজিও বুজাব নোৱাৰিলো মই তোমাক কিমান ভাল পাওঁ। তুমি আজি বহুত দূৰ, হয়তো ভালেই আছে। ভাল থকাটোৱে স্বাভাৱিক, কিয়নো তোমাৰ জীৱনত সকলোতকৈ বেছি বিৰক্তিকৰ মানুহজনে এতিয়া আৰু তোমাৰ জীৱনত। সঁচাকৈয়ে মই তোমাক বুজাব পৰা নাই মই তোমাক কিমান ভাল পাইছিলো। কিন্তু ময়ো স্বাৰ্থপৰৰ দৰে সকলো পাহৰি যাওঁ। মাজে মাজে মই নিজকে প্ৰশ্ন কৰোঁ, মই কি তোমাৰ যোগ্য নাছিলো নে তুমি মোৰ যোগ্য নাছিলা? ইমান ভাল পোৱাৰ পিছতো তুমি মোৰ দাম নিদিলা। কি অদ্ভুত, তুমি চেঞ্জ হৈ গৈছা। সেইকাৰণে স্মৃতিবিলাকো চেঞ্জ হৈ গৈছে। তাৰ পিছতে মই তোমাক অভিশাপ নিদিম। সুখে থাকা মোতকৈ অনেক বেছি। যিমানবাৰ মই চিঞৰি চিঞৰি ক'ব বিচাৰো মই তোমাক আৰু ভাল নাপাওঁ, ঠিক সিমানবাৰে চকুৰ আগতে জল আহি কৈ যায় মই তোমাক আজিও ভাল পাওঁ, আগতকৈ অনেক বেছি। I love you so much। वीडियो देखने के वास्ते थैंक यू भाई लोग। एंड अभी इसको लाइक भी करो भाई, कमेंट भी करो और सब्सक्राइब भी करो। ये तुम्हारा अपना चैनल है दादा।